Hello friends, welcome to your favorite channel Mathematics with Parag Tamuli. দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটা নতুন পাঠ 4.1 চেপ্টাৰ যেটো কোৱা আছে দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণলৈ যোৱাৰ আগতে তোমালোকে তাৰ প্ৰাৰম্ভিক কিছু কথা অকমান জানি ল'ব লাগিব। এটা সমীকৰণ কেনেকৈ আৰম্ভ হয় তাৰ আগৰ পৰ্যায়খিনি কি মই তোমালোকক অকমান কৈ ল'ব বিচাৰিছোঁ। তোমালোকে ক্লাছ 9ত নৱম শ্ৰেণীত পাইছিলা আমি যদি এনেকৈ লিখো 2x প্লাস 5 বুলি যদি লিখো এটো কি বুলি কোৱা হ'ব এটো কোৱা হৈছে ৰাশি বহুপদ ৰাশি এটো কি বুলি কোৱা হৈছে বহুপদ ৰাশি ইয়াত চলক কেটা আছে এটা আছে এটো আছে x আছে গতিকে কি হ'ব এটো x চলক বিশিষ্ট বহুপদ ৰাশি আমি যদি 2x 3y 5 বুলি লিখো তেনলে এটো কিমান হ'ব এটো এটো দুই চলক যুক্ত বহুপদ ৰাশি it is an expression with two variables it is an expression with one variable এটা ভেৰিয়েবল আৰু দুটা ভেৰিয়েবল থকা একোটা কি বুলি কোৱা হৈছে বহুপদ ৰাশি বুলি কোৱা হৈছে বহুপদ ৰাশি এতিয়া আমি যদি ইয়াক এটা বেলেগ প্ৰকাৰে লিখো চোৱাচোন আমি যদি এতিয়া 2x 5 0 বুলি লিখি দিও তেতিয়া কি হৈ যাব এইটো কি বুলি কোৱা হ'ব এটা সমীকৰণ বুলি কোৱা হ'ব সমীকৰণ this is called equation বুলি কোৱা হ'ব এটো ইকুৱেশ্যন যাব এক্সপ্ৰেছন ৰাশি বা এটা বহুপদ ৰাশি আৰু এটা সমীকৰণ বা ইকুৱেশ্যন ইট ইজ ডিফাৰেন্ট ইয়াত মন কৰিবা সমীকৰণ হ'বলৈ হলে এটা সমান চিন থাকিব লাগিব আৰু দুয়োফালে সমান চিনৰ দুয়োফালে এফালে আৰু এফালে কিবা লিখা থাকিব লাগিব কিন্তু কি লিখা থাকিব লাগিব তাতো কিছুমান শৰ্ত আছে এতিয়া এইখিনি কোৱা হয় লেফট হ্যান্ড সাইড এইখিনি কোৱা হয় ৰাইট হ্যান্ড সাইড বাম পক্ষ আৰু সোঁ পক্ষ এতিয়া আমাৰ প্ৰশ্নটো কি আছিল এতিয়া আমাৰ কথাটো আহিছে দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণটো কিয় আহিল দ্বি মানে কি ঘাত মানে কি দ্বি মানে দুই ঘাত মানে ঘাত আমি অসমীয়াত ডি মিন্স দুই কথা কব পাওঁ ঘাতক আমি পাৱাৰ বুলি কওঁ অৰ্থাৎ কোনোবা এটা সমীকৰণত যদি পাৱাৰটো 2 থাকে ম্যাক্সিমাম পাৱাৰটো 2 থাকে ঘাতটো 2 থাকে তেনেহলে তাক কি বুলি কোৱা হৈছে দ্বিঘাত সমীকৰণ যেনে এটা মই লিখিলো 2x² 3x 5 0 বুলি মই লিখি দিলো এইটো এটা দ্বিঘাত সমীকৰণ কিয় কাৰণ ইয়াত কি আছে হাইয়েস্ট পাৱাৰ ঘাতটো কিমান আছে 2 আছে গতিকে এটো এটা দ্বিঘাত সমীকৰণৰ উদাহৰণ হ'ব পাৰে এতিয়া দ্বিঘাত সমীকৰণটো হ'বলৈ কাৰণে ঘাতটো 2 থাকিব লাগিব এতিয়া মই যদি এইখিনি মুছি দিও এটো দ্বিঘাত সমীকৰণ হ'ব নে নহয় এটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে this is not a quadratic equation because in this equation power is only 1 not 2 ইয়াত পাৱাৰটো 2 নাই গতিকে এটো কি হ'ব নোৱাৰে দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে এটা তোমালোকৰ সৰু কেইটামান প্ৰশ্ন 4.1 চেপ্টাৰ দিয়া আছে কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে কোৱেশ্চন নম্বৰ 1 ত দি থোৱা আছে কি বুলি দি থোৱা আছে যে x + 1 হোল স্কয়াৰ is equal twice x minus 2 whole into x minus 3 এইটো এটা দ্বিঘাত সমীকৰণ হয় নে নহয় তোমাক পৰীক্ষা কৰিব দিছে x + 1 whole square is equal to 2 whole into x minus 1 তে এইটো কৰিবলৈ কাৰণে কি কৰিব লাগিব তোমালোকে এইটো ভাঙি লও প্ৰথমতে এইটো স্কয়াৰ ফৰ্মুলা এইটো কি আছিল a + b whole square ফৰ্মুলা কি আছিল a square plus twice ab plus b square আছে গতিকে কিমান হ'ল x square plus 2 into x into 1 এইটো লগত মিলাই চোৱা plus 1 square is equal এটো পূৰণ কৰি দিয়া 2x minus 6 গতিকে কিমান হ'ব এতিয়া x square plus 2x plus 1 is equal to 2x minus 6 গতিকে ইয়াত তুমি যদি এইখিনিক এফালে লৈ নিব পাৰা নাই বা ইয়াত 2x plus 2x yes plus 2x একে আছে ক্যান্সেল কৰি দিব পাৰা ইয়াতো ক্যান্সেল কৰি দিব পাৰা নিদি পেলা তুমি এইখিনি যদি এফালে লৈ আনা তেতিয়াও ক্যান্সেল হৈ যাব x square plus 2x plus 1 এইখিনি এফালে কিমান হ'ব minus 2x plus 6 is equal to 0 a2 2x কাটা গল থাকিল কিমান x square plus 7 is equal to 0 ইয়াত হাইয়েস্ট পাৱাৰ কিমান ঘাতটো কিমান আছে ইয়াত ঘাতটো 2 আছে
তো 2 থাকা কাৰণে কিমান হ'ব এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব পাৰে দিস ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন এটো হ'ব পাৰে এটো এটা দ্বিঘাত সমীকৰণ হ'ব পাৰে কাৰণ ইয়াৰ হাইয়েষ্ট পাৱাৰ ঘাতটো কিমান আছে 2 আছে কিন্তু কেতিয়াবা এনেকুৱা হয় যে তাত ঘাতটো কাটা যায় তেতিয়া তোমালোকে কেনে কৰিবা যেনে ধৰি লও কোৱেশ্চন নম্বৰ 3 টো মই মুছি দিব পাৰো 1 ৰে তুমি 3 টো চাব পাৰা 3 টো কেনেকৈ দি থোৱা আছে x minus 2 x minus 1 দি থোৱা আছে সৰি x plus 1 is equal to x minus 1 whole into x plus 3 di thua ase moi ko koisu question number 3 1 x minus 2 whole into x plus 1 x minus 1 whole into x plus 3 goti ele tumi puron kori dia keno hobo x into x plus 1 minus 2 into x plus 1 is equal x into x plus 3 minus 1 into x plus 3 goti etu into kori dikon hobo x square plus x minus twice x minus 2 is equal x square plus 3x minus x minus 3 গতি ইয়াৰ পৰা মিছাব পাৰি ইয়াত x square ইফালে আছে ইয়াত x square আছে ইফালে কাটা যাব কাটা গলে কিমান থাকিলে এটো plus twice x minus twice x কিমান থাকিল তাৰমানে ইয়াৰ পৰা ক'বলৈ গলে minus x minus 2 পালা ঠিক হেইটো ইফালে কিমান থাকিলে 2x minus 3 পালা এতিয়া যদি তুমি এটোকে ফাইল হয় কিমান হ'ব minus x minus 2x এটো যদি ফাইল হয় minus 2 minus 3 is equal 0 তাহলে কিমান হ'ল minus 3x minus 5 is equal to 0 এটো কিন্তু কোয়াড্রেটিক ইকুয়েশন নহয় দিস ইজ নট এ কোয়াড্রেটিক ইকুয়েশন কিয় নহয় এটো কোয়াড্রেটিক ইকুয়েশন কিয় নহল কাৰণ ইয়াত কি নাই পাৱাৰটো হাইয়েষ্ট পাৱাৰটো কি নাই 2 নাই ইয়াত পাৱাৰটো কেৱল 1 বুলি আছে গতিকে এটো কিটিও কোয়াড্রেটিক ইকুয়েশন হ'ব নোৱাৰে ঠিক তেনেকৈ ইয়াত তোমাৰ কোৱেশ্চন নম্বৰ 1 ত Question number 1 chapter 4.1 তাতে কেবাটাও এনেকুৱা দি থোৱা আছে মই 1 and 3 টো তোমাক কৰি দিছো সো বাকি কিটা তোমালোকে ট্ৰাই কৰি চাব পাৰা যদি নোৱাৰা তাতে মোলে মেছেজ কৰিবা আই উইল হেল্প ইউ মই তোমাক সহায় কৰিম আৰু যদি বুজি পাইছা তেনেহলে লাইক বাটনটো অন কৰিবা তাৰ পাছলৈ যদি তোমালোকে কিবা সুধিবলগীয়া থাকে ইউ ক্যান কাম টু দা কমেন্ট বক্স সো join with me and please keep watching your favorite channel Mathematics with Paraktamuli